মই চাগে বেছিভাগ মাংসৰে ৰেচিপি দি থাকোঁ আৰু আচলতে মই মাছ খাই সিমান বেছি ভাল নাপাওঁ মাংস খায়ে বেছি ভাল পাওঁ সেইটো কাৰণে মাংসই বেছিকৈ আনো কিন্তু মোৰ মানুহজনে আকৌ মাছ খাই বেছি ভাল পায় আজি বহুত দিনৰ মূৰত মাছ বনাবলৈ লৈছোঁ এয়া মাছ 3 পিচ ভাজি লৈছোঁ ধুনীয়াকৈ আৰু সেই ভাজা তেলখিনিতে দি দিছোঁ পিঁয়াজ আজি মই মাছ অলপমান বেলেগকৈ বনাম দেই মানে মই ৰাতিয়ে তিয়াই থৈ দিছিলোঁ ক'লা তিল বগা তিল কাজু আলমণ্ড আৰু তাতে দি দিছিলোঁ বিলাহীখিনি মিক্সিত পুৰা গ্ৰাইণ্ড কৰি লৈ পিনে সেইখিনিয়ে এতিয়া মানে সেইখিনি দিয়ে এতিয়া মানে মাছৰ আঞ্জাখন বনাম এয়া গোটেই পেষ্টখিনি মই তেলত দি ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে কাঁচা গন্ধটো নাযায় আৰু সেই মছলাখিনিৰ পৰা তেল উঠি নাহে তেতিয়ালৈকে ধুনীয়াকৈ ভাজি ল'ম